আজি আমি আলোচনা কৰিম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাৰিজাত হৰণ নাট আৰু বৰগীতৰ বিষয়ে। পাৰিজাত হৰণ নাটকৰ আধাৰ গ্ৰন্থ কি? ভাগৱত পুৰাণ, হৰিবংশ আৰু বিষ্ণু পুৰাণ। পাৰিজাত হৰণ নাটকৰ চৰিত্ৰসমূহ কি কি? উত্তৰ: ৰুক্মিণী, শ্ৰীকৃষ্ণ, সত্যভামা, নাৰদ আৰু স্বৰ্গৰজা ইন্দ্ৰ আৰু স্বৰ্গপত্নী শচী। নাৰদে ফুলৰ মহিমা কিদৰে প্ৰকাশ কৰিছিল? উত্তৰ: যি নাৰীয়ে এই ফুল পৰিধান কৰে তেওঁ পৰম সৌভাগ্যৱতী হয়। সত্যভামা কোন আছিল আৰু তেওঁৰ সখীৰ নাম কি আছিল? উত্তৰ: সত্যভামা শ্ৰীকৃষ্ণৰ দ্বিতীয় পত্নী আৰু তেওঁৰ সখীৰ নাম আছিল ইন্দ্ৰমতী। ৰুক্মিণী আৰু সত্যভামাৰ মাজত কন্দলৰ মূল কাৰণ কি আছিল? উত্তৰ: পাৰিজাত ফুলপাহ। নাৰদে পাৰিজাত ফুল আনি কাৰ আগত ফুলৰ মহিমাৰ কথা বৰ্ণনা কৰিছিল? উত্তৰ: নাৰদে পাৰিজাত ফুলৰ মহিমাৰ কথা ৰুক্মিণীৰ আগত বৰ্ণনা কৰিছিল। পাৰিজাত হৰণ নাটত পাৰিজাত ফুল পাবৰ বাবে কাৰ কাৰ মাজত কাজিয়া লাগিছিল? উত্তৰ: কৃষ্ণৰ ভাৰ্য সত্যভামা আৰু ইন্দ্ৰৰ ভাৰ্য শচীৰ মাজত কাজিয়া লাগিছিল। পাৰিজাত হৰণ নাটত কি দুটা ঘটনা সংলগ্ন কৰা হৈছে? উত্তৰ: এফালে পাৰিজাত হৰণ আৰু আনফালে নৰকবধ এই দুটা ঘটনা সংলগ্ন কৰা হৈছে। পাৰিজাত হৰণ নাটকত কিমানটি গীত আছে? উত্তৰ: ২৪টা গীত আছে। পাৰিজাত হৰণ নাটত কেইটা শ্লোক আছে? উত্তৰ: পাৰিজাত হৰণ নাটকত ৪২টা শ্লোক আছে। এতিয়া আমি বৰগীতৰ বিষয়ে আলোচনা কৰিম। বৰগীত কি? বৰগীত হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত একান্ত ভক্তিমূলক আৰু আধ্যাত্মিক ভাৱ সান্নিধ্য সুললিত শাস্ত্ৰীয় ৰাগৰ গীত। বৰগীতসমূহ কি ভাষাত লিখা হৈছিল? উত্তৰ: ব্ৰজাৱলী ভাষাত লিখা হৈছিল। চৰিত পুথিৰ মতে বৰগীতসমূহৰ সৃষ্টি কেতিয়া হৈছিল? উত্তৰ: খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ দশকৰ আৰম্ভণিতে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম বৰগীতটোৰ নাম কি আছিল আৰু ক'ত ৰচনা কৰিছিল? উত্তৰ: প্ৰথম বৰগীতটো হ'ল মন মেৰি ৰাম চৰণেহি লাগো আৰু বদৰিকাশ্ৰমত ৰচনা কৰিছিল। কোনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতসমূহ আওৰাবলৈ লওঁতে জুইত পুৰি নষ্ট কৰিছিল? উত্তৰ: কমলাগায়ন নামে এজন ভকতে। গুৰুৰ আদেশ মতে মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? উত্তৰ: ৯ কুৰি ১১টা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মুঠতে কেইটা বৰগীত ৰচনা কৰিছিল? উত্তৰ: ৩৪খন। ভিডিঅ'টো ভাল লাগিলে মোৰ এই চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।